নমস্কাৰ, ৱেলকাম টু হিডেন পইণ্ট। আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি আলোচনা কৰিম শংকৰদেৱৰ অংকীয়া নাটসমূহ। যদি আপোনালোকৰ শংকৰদেৱৰ অংকীয়া নাটসমূহৰ নামসমূহ একাধিকক্ৰমে মনত নাথাকে, তেনেহ'লে এইটো ভিডিঅ' শেষলৈ চাব। ভিডিঅ'টো আপোনালোকক উপকৃত কৰিব বুলি মই আশা ৰাখিছোঁ। শংকৰদেৱৰ অংকীয়া নাট আমি জানো, শংকৰদেৱৰ অংকীয়া নাট হৈছে 6খন। এই 6খন একাধিকক্ৰমে কেনেকৈ মনত ৰাখিব, এটা শ্বৰ্ট ট্ৰিক্স আছে। আপুনি কি কৰিব, নাটকেইখনৰ প্ৰথম বৰ্ণকেইটা মনত ৰাখিব। আমি বৰ্ণকেইটা এটা এটাকৈ লিখি লৈছোঁ, পকা, কেৰু, পাৰা। এতিয়া পৰে কি আছে, পৰে পত্নী প্ৰসাদ, পত্নী প্ৰসাদ, ঠিক আছে। পৰে পত্নী প্ৰসাদ। কাৰে আছে আমাৰ কালীয় দমন, কালীয় দমন, কালীয় দমন। কেৰে আছে কেলি গোপাল, ৰুৰে আছে ৰুক্মিণী হৰণ, ৰুক্মিণী হৰণ। আকৌ আছে পাৰে পাৰিজাত হৰণ, পাৰিজাত হৰণ। আৰু শেষত ৰাৰে আছে ৰাম বিজয়। এতিয়া আপোনালোকক যদি সোধে প্ৰথম নাটখন, তেতিয়াহ'লে মনত ৰাখিব পকা, কেৰু, পাৰা। প্ৰথমতে আছে পৰে পত্নী প্ৰসাদ। দ্বিতীয়খন অংকীয়া নাট হৈছে কাৰে কালীয় দমন। তৃতীয়খন অংকীয়া নাট হৈছে কেৰে কেলিয়া গোপাল। তাৰপিছৰ নাটখন হৈছে ৰুৰে ৰুক্মিণী হৰণ। আৰু শেষৰ পঞ্চম নাটখন হৈছে পাৰিজাত হৰণ। আৰু একেবাৰে শেষত 6 নম্বৰ নাটখন হৈছে আমাৰ কি, ৰাম বিজয়। এনেদৰে পকা, কেৰু, পাৰা এইকেইটা শব্দৰে আপোনালোকে একাধিকক্ৰমে শংকৰদেৱৰ অংকীয়া নাটসমূহ মনত ৰাখিব পাৰে।